দৰকাৰী টপিক লৈ আহিছো হেতু হৈছে বেনিফিটস অফ ব্ৰেষ্ট ফিডিং হয় যে স্তনপানৰ উপকাৰিতা কি কি আৰু মেইন বিষয়বস্তুলৈকে যোৱাৰ আগতে মই দুটিমান কথা কৈলো আপোনালোকক আমি সকলোৱে হয়তো জানো যে প্ৰত্যেক বছৰে আগষ্ট মাহৰ এই সপ্তাহটো মানে প্ৰথম সপ্তাহটো 1 তাৰিখৰ পৰা 7 তাৰিখলৈকে আমি এইটো ওয়াৰ্ল্ড ব্ৰেষ্ট ফিডিং উইক হিচাপে সেলিব্ৰেট কৰো মানে বিশ্ব স্তনপান সপ্তাহ হিচাপে আমি উদযাপন কৰো অকল ভাৰতবৰ্ষতে নহয় গোটেই বিশ্বতে ইয়াক উদযাপন কৰা হয় গোটেই পৃথিৱীতে ইয়াক উদযাপন কৰা হয় আৰু ইয়াৰ জৰিয়তে আমাৰ স্তনপানৰ বিষয়ে মানুহৰ মাজত সজাগতা আনা কৰে ওয়াৰ্ল্ড ব্ৰেষ্ট ফিডিং উইক মানে আপোনাৰ বিশ্ব স্তনপান সপ্তাহৰ এটা থিম থাকে আৰু প্ৰত্যেক বছৰে থিমটো বেলেগ হয় আৰু এইবাৰৰ 2020 ৰ থিম হৈছে যে সাপোৰ্ট ব্ৰেষ্ট ফিডিং ফৰ এ হেলথিয়াৰ প্লেনেট হয় যে ব্ৰেষ্ট ফিডিংক সাপোৰ্ট কৰিব লাগে আমি এখন সুন্দৰ আৰু সুস্বাস্থ্য কি পৃথিৱী পাবৰ কাৰণে যদি আমাৰ যিখিনি শিশু আছে সেইখিনি যদি সুস্বাস্থ্যৱান হয় তেতিয়া সেই ভৱিষ্যতৰ যিখন পৃথিৱী যিখন জগত সেইখন আমাৰ সুস্বাস্থ্যৱান এই কাৰণে মই আজিৰ টপিকটো ব্ৰেষ্ট ফিডিংৰ ওপৰত বাছি লৈছো যেহেতুকে এতিয়া আগষ্টৰ প্ৰথম সপ্তাহ চলি আছে আৰু লগতে ওয়াৰ্ল্ড ব্ৰেষ্ট ফিডিং উইকো হৈ আছে মই আপোনালোকক কৈ দিওঁ যে কি মই কম এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক এটাটো গম পালে আপোনালোকে যে উপকাৰিতা ইয়াৰ মই 10টা উপকাৰিতাৰ কথা কম লগতে আপোনাক কম ইয়াত কেইটামান যে টাইপস অফ ব্ৰেষ্ট মিল্ক যে মাকৰ গাখীৰৰ প্ৰকাৰ তাৰ পিছত মই আপোনালোকক কম এক্সক্লুসিভ ব্ৰেষ্ট ফিডিং কি হয় আৰু লগতে কেইটামান কম যে কি ক্ষেত্ৰত মাক এগৰাকীয়ে তেওঁৰ শিশুটিক হয়তো স্তনপান কৰিব নোৱাৰিব পাৰে এইখিনি কথা আজি মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক কম আৰু ভিডিঅ'টি শেষলৈকে আপোনালোকে চাই থাকিব আৰু যদি প্ৰথমবাৰৰ কাৰণে মোৰ চেনেলৰ ভিডিঅ' চাই আছে তেতিয়াহ'লে সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব ব্ৰেষ্ট ফিডিং বা স্তনপান শিশু এটিৰ কাৰণে খুবেই দৰকাৰী বা অত্যন্ত প্ৰয়োজনীয় হয় কাৰণ এই শিশুটিক নানা ধৰণৰ বেমাৰ আজাৰৰ পৰা ৰক্ষা কৰি ৰাখে আৰু লগতে দেহত প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি কৰে আৰু মাকৰ গাখীৰ শিশুটিৰ কাৰণে অন্যতম প্ৰাণৰ নিচিনা যিহেতুকে শিশুটিক নানা ধৰণৰ বেমাৰ আজাৰৰ পৰা বচাই ৰাখে সেইটো কাৰণে ব্ৰেষ্ট ফিডিং শিশুটিৰ কাৰণে একেবাৰে প্ৰয়োজনীয় হয় আৰু লগতে মই কৈ দিছো যে এক্সক্লুসিভ ব্ৰেষ্ট ফিডিং মানে হৈছে আপোনাৰ জন্মৰ পিছৰ পৰা 6 মাহলৈকে শিশুটিক কেৱল মাকৰ গাখীৰহে খুৱাব লাগে পানী বা আন বেলেগ বস্তু একো খুৱাব নালাগে হেতু কোৱা হয় এক্সক্লুসিভ ব্ৰেষ্ট ফিডিং মই এক্সক্লুসিভ ব্ৰেষ্ট ফিডিংৰ কথা কলো এতিয়া মই কম যে টাইপস অফ ব্ৰেষ্ট মিল্ক মাকৰ গাখীৰৰ প্ৰকাৰ প্ৰথমটো হৈছে কলেষ্ট্ৰল হয়তো আমি সকলোৱে এই নামটো শুনিছো কলেষ্ট্ৰল মাকৰ স্তনৰ পৰা ওলোৱা প্ৰথম গাখীৰখিনি কলেষ্ট্ৰল বুলি কোৱা হয় আৰু ই সাধাৰণতে ডাঠ হালধীয়া বৰণৰ থাকে আৰু প্ৰায় 2 পৰা 4 দিনলৈকে কলেষ্ট্ৰলটো থাকে আৰু এই কলেষ্ট্ৰলটো শিশু এটিৰ কাৰণে খুবেই বেছি দৰকাৰী হয় ইয়েটি সঞ্জীৱনী বুটিৰ নিচিনা আৰু কলেষ্ট্ৰলত চবতকৈ প্ৰতিৰোধ ক্ষমতা বেছি থাকে তাৰ পিছত আহিব ফৰমিল্ক এণ্ড হাইণ্ড মিল্ক ফৰমিল্ক হৈছে সন্মুখৰ গাখীৰ আৰু হাইণ্ড মিল্ক হৈছে পিছৰ গাখীৰ পিছৰ অংশৰ গাখীৰ ফৰমিল্কটো সাধাৰণতে পাতল হয় আৰু তাত সকলো ধৰণৰ উপাদানসমূহ থাকে নিউট্ৰিয়েন্ট ভিটামিনছ যিখিনি শিশু এটিৰ কাৰণে আৱশ্যকীয় সেইখিনি গোটেইখিনি থাকে আৰু যিখিনি হাইণ্ড মিল্ক হয় পিছৰ অংশৰ গাখীৰ আৰু তাতো গোটেইখিনি থাকে কিন্তু কোৱা হয় যে তাত ফেটছ বেছি থাকে আৰু ফৰমিল্কতকৈ হাইণ্ড মিল্কটো পিছৰ অংশৰ গাখীৰখিনি অকমান ডাঠ থাকে আৰু লগতে এইখিনিত ফেট বেছি পোৱা যায় বাকি তাৰ বাহিৰে আৰু বেলেগ কোনো পাৰ্থক্য নাই এতিয়া মই আপোনালোকক কম যে স্তনপানৰ 10টা উপকাৰিতা প্ৰথমটো হৈছে যে স্তনপান শিশুটিৰ কাৰণে এটা সঞ্জীৱনী বুটি হয় সেইকাৰণে কি কৰিব লাগে জন্মৰ লগে লগে ঠিক জন্মৰ লগে লগে পাৰিলে হাফ এন আৱাৰৰ ভিতৰত মানে আধা ঘণ্টাৰ ভিতৰতে শিশুটিক স্তনপান কৰাব লাগে কাৰণ আপোনালোকে যেহেতুকে জানে যে সঞ্জীৱনী বুটি বুলি কিয় ইয়াক কোৱা হৈছে যে হনুমানে কি কৰিছিলে সঞ্জীৱনী বুটি আনি লক্ষ্মণক আৰু এটা
প্ৰাণ দিছিলে হয় লক্ষ্মণে তেনেকৈ আৰু এটা নতুন জীৱন পাইছিলে তেনেকৈ কি কৰা হয় মাকৰ গাখীৰে শিশু এটিক নতুন জীৱনদান কৰে কেনেকৈ যে মাকৰ গাখীৰত যিহেতুকে বহুত পৰিমাণৰ কি থাকে নিউট্ৰিশ্যন থাকে হয় লগতে ভিটামিনছ থাকে যিখিনিয়ে শিশু এটিক কি কৰিব পাৰে বহুত নানা ধৰণৰ বেমাৰ আজাৰৰ পৰা বচাই ৰাখিব পাৰে দ্বিতীয়তে হৈছে যে স্তনপানৰ জৰিয়তে শিশু এটিক ৰক্ষা কৰিব পাৰি হয় কাৰণ মাকৰ গাখীৰৰ জৰিয়তে শিশুৰ দেহত প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয় আৰু যাৰ দ্বাৰা নানা বেমাৰ আজাৰৰ পৰা বিৰত থাকে যেনেকুৱা ধৰি লওক নিমনিয়া এছমা আৰু এনেকুৱা বহু ধৰণৰ এলাৰ্জিৰ পৰা দূৰত থাকে আৰু 3 নম্বৰতে হৈছে যে মাকৰ গাখীৰ সহজে হজম হয় হয় শিশুটিৰ এনজাইম থাকে এনজাইমে মাকৰ গাখীৰটো অতি সহজে হজম কৰিব 4 নম্বৰতে হৈছে যে শিশু এতিয়া মাকৰ গাখীৰৰ পৰা গোটেইখিনি নিউট্ৰিশ্যন পায় হয় যিখিনি নিউট্ৰিশ্যনৰ দৰকাৰ হয় যেনেকুৱা কাৰ্বহাইড্ৰেট প্ৰটিন ফেটছ ভিটামিনছ মিনাৰেল এই গোটেইখিনি মাকৰ গাখীৰত পোৱা যায় 5 নম্বৰতে আপোনাৰ মাকৰ গাখীৰে শিশুটিৰ মগজুৰ বিকাশ বৃদ্ধি কৰে হয় আৰু এনেকুৱা বহুতো গৱেষণা কৰা হৈছে যেটো জৰিয়তে গম পোৱা গৈছে যিসকল মাতৃয়ে তেওঁলোকৰ শিশুক এক্সক্লুসিভ ব্ৰেষ্ট ফিডিং কৰায় তেওঁলোকৰ এই শিশুসকলৰ আইকিউ লেভেল মানে স্মৃতি শক্তি বেছি বুলি কোৱা দেখা গৈছে 6 নম্বৰতে যে ব্ৰেষ্ট ফিডিংৰ জৰিয়তে স্তনপানৰ জৰিয়তে মাক এগৰাকীয়ে তেওঁৰ নিজৰ কি কৰিব পাৰে ওজন কমাব পাৰে আৰু লগতে তেওঁৰ পেটৰ যিখিনি ফেটছ থাকে সেইখিনিও কমাব পাৰে যদি তেওঁৰ শিশুটিক এক্সক্লুসিভ ব্ৰেষ্ট ফিডিং কৰাইছে যদি স্তনপান কৰাইছে ঠিকমতে তাৰপিছত 7 নম্বৰতে হৈছে যে স্তনপানৰ জৰিয়তে পোষ্টপাৰ্টাম হেমৰেজৰ হোৱাৰ সম্ভাৱনা কম থাকে পোষ্টপাৰ্টাম হেমৰেজ মানে শিশুটিৰ জন্মৰ লগে লগে যদি মহিলা গৰাকীৰ যদি মাতৃ গৰাকীৰ যদি ব্লিডিং যদি ষ্টপ নহয় যদি বেছি হয় যদি 500 mlতকৈ বেছি হয় তেতিয়া এটা পোষ্টপাৰ্টাম হেমৰেজ বুলি কোৱা হয় যদি হেইটো কাৰণে কোৱা হৈছে যে ব্ৰেষ্ট ফিডিংৰ জৰিয়তে পোষ্টপাৰ্টাম হেমৰেজ হোৱাৰ সম্ভাৱনা কম থাকে তাৰ পিছত নম্বৰ 8 নম্বৰত উপকাৰিতা হৈছে আপোনাৰ মাকৰ যে স্তনপানৰ জৰিয়তে শিশুটিৰ লগত মাকৰো স্বাস্থ্য ভালে ৰাখে হয় বহুত নানা ধৰণৰ বেমাৰ আজাৰৰ পৰা মাক গৰাকীকো ৰক্ষা কৰি ৰাখে তাৰ পিছত 9 নম্বৰতে আছে যে স্তনপানে কি কৰে পৰিয়ালৰ মানে মাকৰ লগতে কি কৰে পৰিয়ালৰো সহায় কৰে কেনেকৈ যে পৰিয়ালৰ কেনেকৈ সহায় কৰে তেওঁলোকৰ খৰচ কমায় যেটোকে ছমাহলৈকে শিশুটিয়ে মাকৰ গাখীৰ পাব হেতু কাৰণে তেওঁলোকৰ যেটো খৰচ হেতু অকমান কমি যাব যেটোকে এক্সট্ৰা বস্তু আৰু কিনিব নালাগে খোৱাৰ কাৰণে 10 নম্বৰটো হৈছে আপোনাৰ যে ব্ৰেষ্ট ফিডিং একেবাৰে সহজলভ্য হয় যে ইয়াক কোনো ধৰণৰ টেম্পাৰেচাৰ মেইনটেইন কৰিব নালাগে তাৰ পিছত কোনো ধৰণৰ ষ্টেৰিলাইজেশ্যন কৰিব নালাগে কাৰণ ই নিজেই ষ্টেৰিলাইজড হয় যেটো মাকৰ পৰা গাখীৰ পায় হেতু কাৰণে একেবাৰে সহজ হৈ পৰে মাক এগৰাকীৰ কাৰণে এইখিনি আছিল আপোনালোকৰ উপকাৰিতা স্তনপানৰ উপকাৰিতা মই হয়তো 10টা উপকাৰিতা কলো আৰু এই উপকাৰিতা অকল শিশুটিৰে নহয় শিশুটিৰ লগতে মাকৰো হয় আৰু লগতে পৰিয়ালৰো হয় এতিয়া মই আপোনালোকক কম যে মাক এগৰাকীয়ে কি ক্ষেত্ৰত শিশুটিক স্তনপান কৰিব নোৱাৰিব পাৰে প্ৰথমটো হৈছে আপোনাৰ মাতৃগৰাকী যদি HIV-ত আক্ৰান্ত হয় যদি তেওঁ ট্ৰিটমেন্টত নাই তেতিয়া তেওঁ খুৱাব নোৱাৰিব আৰু যদি তেওঁ ART ট্ৰিটমেন্টত আছে তেতিয়া তেওঁ মাতৃ মানে স্তনপান কৰাব পাৰিব নম্বৰ 2 আছে দ্বিতীয়তে আপোনাৰ কি হয় যদি মাতৃগৰাকী টিউবাৰকুলোচিছ হয় যদি টিবি আছে টিবিৰ পৰা আক্ৰান্ত হৈছে তেওঁ যদি ট্ৰিটমেন্ট লোৱা নাই তো তেনেকুৱা ক্ষেত্ৰত তেওঁ স্তনপান কৰাব নোৱাৰিব তাৰ পিছত আছে যদি মাতৃগৰাকী যদি কেন্সাৰ হৈছে যদি কেন্সাৰৰ ট্ৰিটমেন্ট লৈ আছে তেতিয়াও তেওঁ স্তনপান কৰাব নোৱাৰিব কাৰণ যেহেতুকে আপোনালোকে জানে যদি তেওঁ যদি কিবা ৰেডিয়েশ্যন লৈ আছে সেইটো এটা সাইড ইফেক্ট হ'ব পাৰে হেতু কাৰণে স্তনপান কৰোৱা নহয় তো এনেকুৱা ধৰণৰ কিছুমান ক্ষেত্ৰ আছে যিবিলাক ক্ষেত্ৰত মাতৃ স্তনপান কৰাব নোৱাৰে আশা কৰো আপোনালোকে সকলোৱে মোৰ ভিডিঅ'টি চাই ভাল পাব আৰু যদি সঁচাকৈ ভাল পাইছে তেতিয়াহ'লে লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যদি আপোনালোকে প্ৰথমবাৰৰ কাৰণে মোৰ চেনেলৰ ভিডিঅ' চাই আছে তেতিয়াহ'লে সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব শেষত এষাৰ কথা কৈ মই মোৰ ভিডিঅ'টো সমাপ্ত কৰিব বিচাৰিছো আৰু কথাষাৰ হৈছে যে 6 মাহলৈকে কেৱল খুৱাব মাকৰ গাখীৰ
স্বাস্থ্যৱান নিৰোগী হ'ব আপোনাৰ কেঁচুৱাটি। নমস্কাৰ।